हेलो मरমৰ বন্ধুসকল প্ৰথমৰ ক্লিপটো চাই আপোনালোকে নিশ্চয় গম পাইছে আমি আজি আহিছো বয়াগী বাবাৰ থানলৈ আৰু দেখাক প্ৰথমবাৰ লৈ আহিছো এই অকনমানটো কৈ দিয়া এই অকনমান পাইছিকে ধুন মানুহ দুপালা পাই একেটো আয়ো আমি নমো আহিছো দে আমি এতিয়া পূজা কৰিবলৈ আহিছো বয়াগী বাবাৰ থানখন ক'ত আছে কি হয় জানিবৰ বাবে আপোনালোকে মোৰ আগৰ ভিডিঅ' চেক কৰিব লাগিব মই অলৰেডি দি থৈছো লিংকটো মই আকৌ মানে ডেসক্ৰিপচনত দি দিম বাৰু এতিয়া আমি বয়াগী মঠলৈ আহি এয়া দেউতাকে লৈ আছে আমাৰ দেহাক আৰু দেউতাইহতে সেইফালে মানে ক্ষীৰৰ কাৰণে পায়সৰ কাৰণে যোগাৰ কৰিছে আৰু আমি পাতি এখন পাৰি পেলাই বহিছো যেহেতু বেছি দিন হোৱা নাই মোৰো অপাৰেশ্যনত 1.5 মাহ হৈছে তেতিয়াই আহা মানে যোৱা ভিডিঅ' হয় আৰু তেতিয়া ভিডিঅ'টো মই এতিয়াহে মানে আপলোড কৰিছো আৰু এয়া মই দেহাক কিবা এটা পিন্ধাই দিছো মানে ঠাণ্ডা হৈছিল তেতিয়া দিন আৰু আজি ভাইটিৰ বাৰ্থডে হয় হেতু কাৰণে ভাইটিকো এয়া মই দেখাই দিছো একদম পুৰা বাৰ্থডে বয় এফালে আমি আকৌ হেয়া কৰিব নমো কৰিবা ন এই হাইছি নমো কৰিবা দেই আৰু এয়া আমি দেহাক লৈ কিনে এনেদৰে সেৱা কৰিছোঁ দেহাকো অকণমান দেখাই দিছোঁ আৰু এয়া আৰু এইটো দেহাৰ যেতিয়া 1.5 মাহ হৈছিলে তেতিয়াৰ ভিডিঅ' হয় মই এতিয়াহে দিছোঁ মানে আপলোড এতিয়া কৰিছোঁ আৰু এইফালে দেউতাই দেহাক জোকাই আছে মানে নাতিয়েকক এৰি থাকিবই নোৱাৰে আৰু এয়া দেখিছে নহয় বাৰে বাৰে আহি আছে দেউতাই একদম পিছফালে আৰু আহোঁতে দেউতাই এইফালে মোৰ উৰণিখন পৰি থকা দেখি পেলাই উৰণিখনো উঠাই দিছে এইটো মই শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ বাৰু আপোনালোকে দেখিছিলে চাগে আৰু এয়া মই দেহাক অকণমান মানে মন্দিৰৰ এতিয়া এনেকৈ শুৱাই দিছোঁ মানে সেৱা কৰিবলৈ অকণমান টাইমৰ কাৰণে এনেকুৱাকৈ কৰাই দিছোঁ আৰু দেহা অকণমান কান্দাৰ কাৰণে মই কি কৰিছোঁ দেহাক বাপেকৰ ওচৰত এনেকৈ লগাই দিছোঁ বাপেকক বিৰাটেই ভাল পায় আৰু বাপেকে প্ৰাৰ্থনা গাইছে প্ৰাৰ্থনা হ'লেহে দেহা চব তেনেদৰে আছে বাপেকৰ প্ৰাৰ্থনা শুনি দেহা একদম চুপচাপ হ'ব ধৰিলে মানে মনে মনে থাকিলে আৰু কান্দাৰ পৰা আৰু এইফালে ভাইটিয়ে যিহেতু তাৰ বাৰ্থডে সেইটো কাৰণে এনেদৰে সেৱা লৈছে ভকতক আৰু এইফালে দুটা মামা ভাগিন মানে ভাগিনী একদম হামিয়াই গৈছেগৈ আমাৰ দেহাই দুটাই লৈ পেলাই এনেদৰে ফুৰিছে মানে মন্দিৰটো দেখাই আছে আৰু ভাগিনীয়েকক মৰমতে এনেকুৱাকৈ কোলাত লৈ পেলাই মামাকে তাৰো ভিডিঅ' অকণমান কৰি ৰাখিলোঁ আৰু এইফালে আমি এতিয়া প্ৰসাদ খাব লৈছোঁ ক্ষীৰ খাব লৈছোঁ ক্ষীৰ ভাগ উলিয়াই দিছে আৰু দেহাক লৈ লৈছে পুঠাওকে এয়া ধুনীয়াকৈ লৈ লৈছে পুঠাওকে তাৰ পাছত আমি ক্ষীৰ খালোঁ এনেদৰে প্ৰসাদ খালোঁ প্ৰসাদ খাই শেষ হোৱাৰ পাছত আমি গুচি আহিলোঁ এয়া সকলোৱে আৰু বহুত ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো ইমান সময়লৈকে চাই থকাৰ বাবে